আমাৰ দিখৌপৰীয়া সমন্বিত যি যুৱ সংঘৰ লগত আমি মহিলা সমিতিখিনিয়ে মানে যিটো অনুষ্ঠান পাতিব লৈছোঁ ভোগালী ভোগজৰা বুলি আমাৰ 14 তাৰিখে আছে পকাঘাটত দিখৌপৰীয়া আমাৰ দিখৌ ঘাটত আছে যিটো অনুষ্ঠানত আমি এটা সৰুকে এটা সংগীতানুষ্ঠান ৰাখিছোঁ লগতে নৃত্যৰ কম্পিটিশ্যন ৰাখিছোঁ যিটো বিহুসুৰীয়া গীতৰ আধাৰত মানে আমাৰ এটা কম্পিটিশ্যন হ'ব ক শাখা আৰু খ শাখা দুটা শাখাত অনুষ্ঠিত হ'ব আৰু তাত আমাৰ উপস্থিত থাকিব শিৱসাগৰ জিলাৰ সভানেত্ৰী সুৰভী ৰাজকুমাৰী বাইদেউ আৰু লগতে তাৰ উপসভাপতি হেমন্ত গগৈ ডাঙৰীয়া বিভূজিত সন্দিকৈ ডাঙৰীয়া তেখেতসকলকো আমি আমন্ত্ৰণ কৰিছোঁ অকণমান আমাৰ আমি যিটো অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ সেই তাত যাতে আমাক উৎসাহ আৰু উদ্দীপনা জগাবৰ কাৰণে তেওঁলোকক আমি আমন্ত্ৰণ জনাই আনিছোঁ আৰু লগতে যোৱাকালি আমাৰ কৰ্মশালা অনুষ্ঠান অনুষ্ঠিত হৈছিলে যোৱাকালি আৰু আজি এই দুটা দিনত আমি আমাৰ গাঁৱৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে সেইখিনিক আমি এটা প্লেটফৰ্ম দিব বিচাৰিছোঁ যিটো নেকি আমাৰ বিনামূলীয়া প্লেটফৰ্ম এটা দিব বিচাৰিছোঁ এইটো কাৰণে আমি বহুত কষ্ট কৰি শিকি আহিছোঁ য'ত যাওঁ চবতে আজিকালি পইচা নহ'লে একো নহয় পইচাই চব আদিমূল সেইটো কাৰণে যিখিনি পইচাৰ কাৰণে তেওঁলোকে কষ্ট কৰিবলগীয়া হয় সেই বস্তুখিনি আমি বিনামূলীয়াকৈ তেওঁলোকক এটা প্লেটফৰ্ম দিব বিচাৰিছোঁ যে আমি যিখিনি আহৰণ কৰিলোঁ সেইখিনি তেওঁলোকে শিকক আৰু আমিও বহুত শিকিবলগীয়া আছে বৰ্তমান আৰু শিকিও আছোঁ যিখিনি পাৰিছোঁ তাকে শিকাবলৈ আগবাঢ়ি আহিছোঁ আৰু এই সুযোগতে আপোনালোকক মই মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই আপোনালোককো নিমন্ত্ৰণ কৰিছোঁ আহিব ধন্যবাদ